নমস্কাৰ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আমাৰ চেনেলটোলৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকে খুব মৰমেৰে ল'ব। আজি মোৰ লগত বিশেষকৈ আমাৰ ভতিজা দুজনী আছে, আইনু আৰু বাবু। ইহঁতৰ ভিডিঅ'ত উঠিবলৈ খুব মন, আৰু মই বিশেষভাৱে আজি আকৌ এযোৰ কাপোৰে দেখাম ফেব্ৰিক কৰা। গতিকে সময় সুবিধা পালে কেতিয়াবা আমাৰ 14জনীয়া পৰিয়ালটো একেলগে থকা পৰিয়ালটো দেখাম। আৰু ইহঁত দুজনক আজি লগ কৰাই দিলোঁ। এয়া আইনু কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী বনশ্ৰী তালুকদাৰ। মই ক্লাছ 3 পঢ়ি আছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে এই ভিডিঅ'টো চাই আৰু লাইক কমেণ্ট আগবঢ়াব। এয়া বাবু নামটো কোৱা তোমাৰ। নমস্কাৰ, মোৰ নাম শ্ৰী তালুকদাৰ। মই ক্লাছ 3 পঢ়িছোঁ। সকলোকে লগতে শ্বেয়াৰ কৰিম। গতিকে আমি খুব মিলিজুলি একেলগে থাকোঁ। আমাৰ 4জন ভাই ককাই, মা দেউতা আছে। সময় সুবিধা পালে কেতিয়াবা আমি গোটেইবিলাকৰ ভিডিঅ' এদিন আগবঢ়াম আৰু আজি কাপোৰযোৰ দেখাম। চাব আৰু আপোনালোকে কমেণ্ট আগবঢ়াব, দেখিবলৈ কেনেকুৱা হৈছে জনাব। গতিকে আহক আমি কাপোৰযোৰ চাওঁ। এয়া মই আপোনালোকক সম্পূৰ্ণ কাপোৰযোৰ দেখাইছোঁ। সেইখন মেখেলা, এইখন চাদৰ আৰু গুঠিবলৈ বাকী আছে। মই ইয়াতে গুঠিলে আচল দুটা মই গ্ৰীণ কালাৰ ইউজ কৰিম, আৰু মই ব্লাউজো গ্ৰীণ পিন্ধিম। ইয়াৰ লগত ব্লাউজ মেটচিং আছিলে, কিন্তু মই নবনালোঁ। মই বেলেগকৈ পিন্ধি খুব ভাল পাওঁ, গতিকে ইয়াতে মই গ্ৰীণ ব্লাউজ ইউজ কৰিম। আৰু মই এইটো কেনেকৈ বনাইছোঁ তাৰ টিপছ দিব বিচাৰিছোঁ। মই এটা পিঁয়াজ দুফাল কৰি লৈছিলোঁ, আৰু তাৰে এটা ফালত মই কালাৰ কৰি লৈছিলোঁ ব্ৰাছেৰে, আৰু ইয়াত মানে ষ্টাম্প মাৰি গৈছিলোঁ এটা এটাকৈ। গতিকে তেনেকৈ তাৰপিছত মই প্লেইনকৈ গোটেই ৰংখিনি কৰি দিলোঁ, আৰু কৰিবলৈ খুব ইজি হৈছে, ইমান সময়ো লোৱা নাই। গতিকে আপোনালোকে জনাব দেখিবলৈ কেনেকুৱা লাগিছে। আৰু ইয়াত মই কোনো ধৰণৰ গ্লিটাৰ ইউজ কৰা নাই। যদি আপোনালোকে ভাবে যে গ্লিটাৰ ইউজ কৰিলে ধুনীয়া লাগিব, তেতিয়াহ'লে আপোনালোকে জনাবচোন। আৰু মই এয়া আইনু মেখেলাখন গুচাই দিয়াচোন। আৰু মই চাদৰখন দেখাব খুজিছোঁ, গোটেই সম্পূৰ্ণ চাদৰখন। এয়া চাওক, মই বডি তেনেকৈ বনাইছোঁ, মাজত এনেকৈ বনাই গৈছোঁ, খুব পাতলকৈ এনেকুৱাকৈ দি গৈছিলোঁ। এনেকৈ দেখিবলৈ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আৰু নিশ্চয় আপোনালোকৰ লাইক কমেণ্ট পালে বা উপদেশ পালে আকৌ পুনৰবাৰ বেলেগকৈ নতুন ডিজাইনেৰে এযোৰ বনাবলৈ আকৌ চেষ্টা কৰিম। গতিকে এয়া দেখুৱালোঁ, কেনেকুৱা লাগিছে জনাব। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, আৰু কাপোৰযোৰ কেনেকুৱা লাগিল তাকো জনাব। আৰু যদি তাত কিবা এড কৰিবলগীয়া আছে তেতিয়াহ'লেও